বন্ধ হৈ আছে গতিকে বন্ধৰ প্ৰভাৱটো টাউনত কেনেকুৱা পৰিছে চাংগৈ হাই হেল্ল' এণ্ড হাউ আৰ ইউ মই লুকমান ৱেলকাম বেক টু মাই ইউটিউব চেনেল লুকমানছ ব্লগ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল লুকমানছ ব্লগ তেন্তে বন্ধৰ প্ৰভাৱটো চাংগৈ চাইকেলখন লৈ ওলাওঁ আৰু চাইকেলখন লৈ ওলাই যাওঁ আৰু এখন মোৰ হিৰো চাইকেল আৰু চাইকেল মাৰিয়ে গৈ আছোঁ টাউনত বন্ধৰ পৰিৱেশটো চাবলৈ I've been dreaming on in my head like I've seen it. A life worth living is a life with meaning. I'll do what I love till my heart stops beating. I'm feeding this demon. Got a taste, can't erase bitterness in my face. Work a job every day. ইয়াৰ পৰা যেহেতু টাউনলৈ 3 কিলোমিটাৰ দূৰ গতিকে 3 কিলোমিটাৰ এতিয়া মই চাইকেল মাৰি যাব লাগিব I'm staying strong, need to move on to be what I want. I'll keep dreaming on. I'm staying strong, need to move on to be what I want. I'll keep dreaming on. Face on when I chase like that. Yeah, I play so strong with a knife in the back. I'ma swing home run like a baseball bat. Gonna see me rise if you hate on that. I don't play both sides. ক্ৰছ কৰি অহা গ'ল আৰু 1 কিলোমিটাৰ পাৰ কৰিলে পাই যাম টাউন তাৰপিছত দুখন টাউনৰ পৰিৱেশটো বন্ধ Take it tough, calluses on my hands so rough. Yeah, I call your bluff, I'm not the one. Mess with me, come out with guns. I'm so done, you had your fun. And now you're gonna face down the barrel of the gun. Cause I got a full clip with your name on it. But I'ma let you slide cause you ain't worth it. I'm staying strong, need to move on to be what I want. I'll keep dreaming on. I'm staying strong, need to move on to be what I want. I'll keep dreaming on. চাইকেল চলোৱাৰ পিছত ফাইনেলি মই আহি পাই গ'লোঁ নগাঁও টাউনৰ মৰিগাঁও চিণ্ডিকেট আৰু এতিয়া মই দেখুৱাম ইয়াৰ পৰা নগাঁও টাউনৰ যি পৰিৱেশ বন্ধৰ এইটো চাওক নগাঁও টাউনৰ বন্ধৰ পৰিৱেশ ৰাস্তা ঘাট খালী গতিকে দেখা পাইছে ৰাস্তা ঘাট খালী গাড়ী মটৰ তেনেকৈ চলা নাইকিয়া ক'ৰবাত বাইক এখন দুখন বা গাড়ী এখন দুখন চলিছে বন্ধৰ প্ৰভাৱটো দেখিলে নগাঁও টাউনৰ যি 48 ঘণ্টা বন্ধ দিছে আৰু অসম মটৰ শ্ৰমিক সন্থাই এই বন্ধটো দিছে এই বন্ধটো জেনেৰেলি দিছে আপোনাৰ ধৰক লকডাউনৰ সময়ত কিছুমান বন্ধ হ'লে সাধাৰণতে ইয়াৰ প্ৰভাৱটো জেনেৰেল মানুহবিলাকৰ ওপৰত পৰে কাৰণ আপোনাৰ স্কুল কলেজ বা সভা সমিতি বা অফিচ বা ট্ৰেইন বা প্লেন ইত্যাদিত যাবলগীয়া হ'লে গাড়ী বন্ধ হ'লে যাব নোৱাৰে গতিকে ইয়াৰ প্ৰভাৱটো জেনেৰেল মানুহবিলাকৰ ওপৰত পৰে আৰু আজিতো আপোনালোকৰ 27 মাৰ্চ আজিতো বন্ধ হয় অহাকালিও বন্ধ আছে অৰ্থাৎ 48 ঘণ্টা বন্ধ আছে গতিকে 48 ঘণ্টাৰ যি প্ৰভাৱ জেনেৰেল মানুহবিলাকৰ ওপৰত পৰিব বন্ধটো অসম মটৰ শ্ৰমিক সন্থাই বন্ধটো দিছে এই বন্ধটো দিয়াৰ কাৰণটো হ'ল মানে গাড়ী মটৰ ইত্যাদিৰ পৰা অত্যাধিক পৰিমাণৰ ফাইন লয় ফাইন সংগ্ৰহ কৰে MBI আৰু তাৰ উপৰি আপোনাৰ লকডাউনৰ সময়ত যি আপোনালোকৰ ক্ষতিপূৰণ দিবলগীয়া আছিল ড্ৰাইভাৰবিলাকক এই ক্ষতিপূৰণ দিয়া হোৱা নাই আৰু এই দুটাৰ কাৰণে বিশেষকৈ আজিৰ এই প্ৰতিবাদ অৰ্থাৎ বন্ধৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম মটৰ শ্ৰমিক সন্থাই মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ব্লগটো হ'ল লুকমানছ ব্লগ থেংক ইউ